Hey guys, welcome to BD's vlog. So guys, আজিৰ ভিডিঅ' হৈছে বামুণী পাহাৰত মোৰ লগত আছে পংকজ কেওট এয়া শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। তো আহি আছো মাইথান মন্দিৰ আৰু চাই থাকক ভিডিঅ'টি আৰু উপভোগ কৰক সুন্দৰ সুন্দৰ দৃশ্য। সুন্দৰ দৃশ্য লগতে ফিল কৰক, বেকগ্ৰাউণ্ড মিউজিক ফিল কৰক। চাওক, এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। এয়া কি সুন্দৰ দৃশ্য, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি আছো। কি সুন্দৰ দৃশ্য, Oh my god, এয়া হৈছে ব্ৰহ্মপুত্ৰ। আৰু এইখন চাওক আপোনালোকে কলীয়া ভোমোৰা ব্ৰিজ। তো কলীয়া মই অলপ জুম কৰি দিছোঁ, জুম কৰি দিলে দেখা পাব। এয়া হৈছে কলীয়া ভোমোৰা ব্ৰিজ। তো ইয়াৰ পৰা দেখিবলৈ বহুত ধুনীয়া লগা হৈছে, কি সুন্দৰ দৃশ্য, অতি মনোমোহা। ব্ৰহ্মপুত্ৰৰ পাৰত পংকজ কেওটৰ সৈতে কিছু সময়। পংকজ হাই কৈ দিয়া, হাই।